মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সেইদিনাখন মই চৰাই জগত পাঠটো বুজাই দিছিলোঁ আৰু দেৱজিৎ ছাৰে চৰাইৰ ছবি আঁকি পেলাই তোমালোকক অকণমান কৈ দিছিল তাৰ পিছৰ মানে যিখিনি আছিলে পঢ়াবলৈ তোমালোকক সেইখিনি মই আজি অলপমান পঢ়াই দিম ইতিমধ্যে তোমালোকক মই সিলেবাছ দিছোঁ পাইছা চাগে গ্ৰুপত ভালকৈ চাবা সিলেবাছখন চৰাই আমি কেনেকৈ চৰাই গা ধুৱে চৰাই কেনেকৈ নিজক পৰিষ্কাৰ কৰে সেইখিনি আমি ইতিমধ্যে পঢ়িলোঁ এতিয়া আমি জানিম যে মানুহৰ দৰে চৰাই কোনো গাত তেল আমি জানো কেতিয়াবা ভাবিছোঁ যে চৰাই গাত তেল সানে বুলি কিন্তু মানুহৰ দৰে মানুহে যেনেকৈ গা পা ধুই আহিলে তেল সানে ঠিক তেনেদৰে মানুহৰ দৰে চৰাইও গাত তেল সানে চৰাই কাণৰ ঠিক গুৰিতে এটা তৈলগ্ৰন্থি থাকে কিন্তু পাখিবিলাকে কি কৰে সেই গ্ৰন্থিটো ঢাকি ৰাখে চৰাইয়ে গা ধুই ডেউকা দুখন জোকাৰি গাৰ পানীবোৰ গুচাই লয় তাৰ পাছতে ঠোঁটেৰে তৈলগ্ৰন্থিৰ পৰা তেল লৈ কি কৰে পাখিবিলাকত মাৰে মূৰেৰে ঘঁহাই ঘঁহাই গাৰ বিভিন্ন অংশত তেল লগাই লয় আৰু পাখিবিলাক তেলেতীয়া কৰি লয় আমি যেনেকৈ একদম গা ধুই আহি পুৰা একদম মুখে চুখে ডিঙিয়ে ভৰিয়ে হাতে যেনেকৈ ঘঁহোঁ ঠিক তেনেদৰে চৰাইও ঘঁহে তেল নেপালে কি হয় পাখিবোৰ বেয়া হৈ যায় পানীত সাঁতোৰা চৰাইবিলাকৰ তৈলগ্ৰন্থি সাধাৰণতে পুৰঠ হয় চৰাইবিলাকে তৈলগ্ৰন্থিটোৰ ওপৰত মাজে মাজে ৰ'দ পৰিবলৈ দিয়ে তৈলগ্ৰন্থিৰ ওপৰত ৰ'দ পৰিলে কি হয় শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন ডি তৈয়াৰ হয় চৰাইয়ে নখেৰে মূৰ খজুৱাৰো আঁচোৰাৰো কাম কৰে কিছুমান চৰাইয়ে এটাই আনটোৰ মূৰ আৰু গা খজুৱাই দিয়ে চৰাই গাত কেতিয়াবা কি হয় কিছুমান পোক হয় আৰু সেই পোকবোৰ গুচাবৰ বাবে কি কৰে সিহঁতে লগৰটোৰ ওচৰত গাটো পাতি দিয়ে ঘৰচিৰিকা কুকুৰা আদি চৰাইবিলাকৰ গাটো চেৰেপা আৰু তেনে কিছুমান সৰু সৰু পোক হয় এই পোকবোৰে কি কৰে সিহঁতৰ বেমাৰ মাতি আনে পাখিৰ তলত সোমাই থকা সৰু সৰু পোকবোৰে গাৰ পৰা কি কৰে তেজ শুহি খায় আৰু বালিৰ সহায়ত ইহঁতে কি কৰে বালিৰ সহায়ত পোকবোৰ মাৰে আৰু ইহঁতে দিনটোৰ ভিতৰত এবাৰ বালিৰ লগত খেলে আৰু ফলত কি কৰে বেমাৰৰ পৰা হাত সাৰি থাকে পৰুৱাৰ বাঁহ থকা গছত চৰাই পৰিলে কি হয় গাত পৰুৱা লাগি আহে এই কথাত কিছুমান চৰাই আকৌ ভালহে পায় ইহঁতে ডেউকা দুখন মেলি পৰুৱাবোৰ ভালকৈ গাত বগাবলৈ দিয়ে আৰু পৰুৱাবোৰে চৰাইটোৰ গাৰ পোকবোৰ কম সময়ৰ ভিতৰতে খাই শেষ কৰে দেখিছানে চৰাই কেনেকৈ নিজক প্ৰটেক্ট কৰে কিছুমান চৰাই আকৌ গাত পৰুৱা বগাবলৈ দিয়াৰ পিছত ডেউকাৰ পাখিৰে হেঁচি পৰুৱা মাৰি পেলায় পৰুৱাবোৰ মৰিলে এটা গোন্ধ ওলায় এই গোন্ধ হ'ল ফৰ্মিক এচিডৰ গোন্ধ ফৰ্মিক এচিডৰ গোন্ধে গা ধোৱা পোকবোৰ মাৰি পেলায় ভিন ভিন চৰাই আহাৰ খোৱাৰ আকৌ ধৰণো ভিন ভিন কিছুমান চৰাই মাটিত আহাৰ খায় কপৌ চৰাই গছত বাস কৰি থাকে যদিও মাটিত পৰি ঘাঁহৰ গুটি আৰু মাটিত থকা পোক খায় দহি বতৰা চৰাই আকৌ কি কৰে গছৰ ডালত বহি কুকুৰিয়াই থাকে যদিও বাৰে বাৰে মাটিত নামি বিছা কেৰেলোৱা জোক কেঁচু আদি খায় কুকুৰা ডাউক লৰিয়লি দৰি দেওদৰি পালিমাহী আদি চৰাইয়ে মাটিত আহাৰ খায় বৰটোকোলা শামুক ভঙা হাড়গিলা তেলীয়া হাড়েং আদি পথাৰত থকা চৰাইবোৰে মাছ ভেকুলী কেঁকুৰা কেঁচু শামুক আদি আহাৰ খায় ভীমৰাজ তেলটুপি আদি চৰাই কি কৰে বতাহত উৰি উৰি পোক হৰিণ চগা আদি ধৰি খায় কিছুমান চৰাই আকৌ গছে গছে কি কৰে আহাৰ খায় কিছুমানে মৌ খায় কিছুমানে ফল মূল বা গছৰ গুটি খায় কিছুমানে গছত থকা পোক পৰুৱা খায় মৌপিয়া চৰাই কি কৰে ফুলে ফুলে পৰি মৌ খাই কৰে সেইদিনাখন তোমালোকক মৌপিয়া চৰাই ছবি আঁকি পেলাই দেৱজিৎ ছাৰে দেখাই দিছিল পাতশিয়া কৃষ্ণ মইনা ভদৰকলি আদি চৰাইবিলাকে পোক বিচাৰি খৰধৰকৈ গছে গছে ঘূৰি ঘূৰি ফুৰে আমি বিভিন্ন চৰাইৰ নাম পাইছোঁ পাতবিলাকত কিছুমান চৰাই হয়তো আমি দেখা নাই বা কিছুমান চৰাই আমি দেখিছোঁ হয়তো চিনি নাপাওঁ গতিকে তোমালোকে যদি কেতিয়াবা কিছুমান এনেধৰণৰ খুব ধুনীয়া চৰাই পোৱা সেই চৰাইবিলাকক ঘপককৈ হাতত থাকিলে ফটো এখন মাৰি থবাচোন চেকচেকী চৰাই কি কৰে অকলশৰে নাইবা জোৰ পাতি গছে গছে পোক খাই ফুৰে পাৰ হৈ থকা চৰাই গছৰ গাত ফুটা কৰি পোক উলিয়াই লয় ভাটৌ হাইঠা আদি চৰায়ে জাক পাতি বহু দূৰ উৰি আহি গুটি থকা গছত পৰে আৰু গছৰ গুটি বা ফল মূল খায় পাকৈগুৰা ধনে আদি চৰাই কি কৰে গছৰ গুটি খাই যদিও পোকো খায় কিছুমান চৰাই সদায় পানীত নাইবা পানীৰ কাষতে থাকে সিহঁতে
থকা বস্তু খায়। মাছৰ ৰোকা, পানী কাউৰী, কণা মুচুৰি, মণিয়ৰি, মৌ সাপ, গংগা চিলনী আদিয়ে মাছ আৰু পানীত থকা পোক পতংগ ধৰি খায়। কাম চৰাই, দলপুঙা, খাৰ চেলেকা আদি চৰাই কি কৰে? পানীত হোৱা ঘাঁহ বন আৰু পানীত থকা পোক পতংগসমূহ খায়। হাঁহে সাধাৰণতে পানীত হোৱা ঘাঁহ বন খায়। শগুন, হেন, চিলনী, ঢোঁৰা কাউৰী আদি চৰাই কি কৰে? মঙহো খায়। চৰাই বাঁহবোৰো আকৌ বিভিন্ন ধৰণৰ। ঘৰ চিৰিকাই ঘৰৰ চালত বাঁহ লয়। ইহঁতে খেৰ, বন, ঘাঁহ আদিৰে বাঁহ সাজে। কপৌ, থোপা বন্ধা আদি চৰাই খেৰ, বন, সূতা আদি গোটাই পেলাই কি কৰে? গছতে বাঁহ সাজে। কাঠৰোকা, সেতুলোকা, ফেঁচা আদি চৰাই কি কৰে? গছৰ গাত ফুটা কৰে, নহ'লে গছৰ ধুন্দত বাঁহ সাজে। মাছৰ ৰোকা, গংগা চিলনী, বালিঘোঁৰা আদি কিছুমান চৰাই নৈৰ থিয় গৰাত মাটিতে গাত পৰি থাকে। পাত খোৱা চৰাই আকৌ কি কৰে? তিনিটা পাত চিলাই বাঁহটো সাজে। সেয়ে ইহঁতক কি কৰে? শিপিনী চৰাই বুলি কোৱা হয়। টুকুৰা চৰাই নাৰিকল, খেজুৰ, তামোল আদি গছৰ পাতত ঘাঁহ, মাহ, ধান আৰু কুঁহিয়াৰৰ আহেৰে কি কৰে? বৰ ধুনীয়াকৈ বাঁহবোৰ সাজে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত বিভিন্ন ধৰণৰ চৰাইৰ নাম পাইছা। সেই চৰাই কেনেধৰণে তোমাৰ খাদ্য যুগুত কৰে, কেনেধৰণে বাঁহ সাজে, সিহঁতৰ ঠোঁটবিলাক কেনেকুৱা ধৰণৰ, ডেউকাবিলাক কেনেকুৱা ধৰণৰ, উৰাৰ প্ৰকৃতিবিলাক কেনেকুৱা ধৰণৰ, তোমালোকে বহুতখিনি চৰাইৰ নাম ইয়াত পাইছা। এতিয়া ইতিমধ্যে আমাৰ পাঠটো শেষ হৈছে, কিন্তু সেই যে তলত থকা প্ৰশ্ন উত্তৰসমূহ তোমালোকে ভালকৈ কৰিবা আৰু নোৱাৰাখিনিক মোক সুধিবা, মই তোমালোকক কৰাই দিম। কিন্তু তোমালোকৰ তলত থকা প্ৰশ্নসমূহেই যে তোমালোকৰ কাৰণে মানে পাঠটোৰ প্ৰশ্ন সেইখিনি নহয়, কিন্তু কাৰণ ইয়াত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে। কোনটো চৰাই কেনেধৰণে থাকে সেইখিনি তোমালোকে ভালকৈ পঢ়িবা আৰু পাঠৰ প্ৰশ্নসমূহ কৰিবা। তোমালোকক মাত্ৰ আৰু এটা কবিতা আছে, শ্ৰীমন্ত শংকৰদেৱ, আৰু তোমাক দ্ৰুত পাঠৰ আজি দিছোঁ লেচনকেইটা, সেইকেইটা তোমালোকক পঢ়াই দিম। আজিলৈ আহোঁ, নমস্কাৰ।